কবিতার শিরোনাম হাইস্কুলের ইমিয়াই, কথা কুশল কলিতা, সংগীত হীৰকজ্যোতি ৰাভা। 22 ইঞ্চি চাইকেলৰ কেৰকেৰি মাত, ঘনাই চেইন পৰি কৰা আমনি, তথাপি আমি স্কুল যাম। ফাগুনৰ বেইমান পছোৱাত পেডেল আৰু দুভৰিৰ তীব্ৰ খণ্ডযুদ্ধ, তথাপি আমি স্কুল যাম। স্কুল যোৱাটো আছিল আমাৰ এক অব্যক্ত নিচা। শ্ৰেণীৰ পৰা শিক্ষকৰ প্ৰস্থান আৰু পিছ মুহূৰ্ততে সৃষ্টি হোৱা মাছৰ বজাৰ, অন্যথা কোনোবাই জুই দিয়া মৌচাক। তাতে সৃষ্টি হয় কিমান যৌৱন, যৌৱনত ৰং হনা কিমান কাহিনী। কাক লৈ কিমানৰ শীতল যুদ্ধ, কাৰোবাৰ হাতত, কাৰোবাৰ বহা বেঞ্চত, আনকি প্ৰস্ৰাৱগাৰো সাৰি নাযায় প্ৰেয়সীৰ নামৰ পৰা, যেন একোজন দুৰ্দান্ত প্ৰেমিক। শিক্ষাগুৰুৰ প্ৰতিটো কোব আছিল জীৱনৰ এটি এটি অমূল্য শিক্ষা, প্ৰতিটো আদৰ্শ আছিল এটি এটি অস্ত্ৰ, আৰু শিক্ষাবোৰ আছিল জীৱনৰ অমৰ তাবিজ। জয়ন্তদাৰ জিৰণিৰ বেলত শচীনদা বিশ্বদাৰ ৰুটি পৰাঠাই প্ৰাণ পাই উঠে। ভোকে পিয়াহে পুৰি নিয়া দেহৰ হেতা অপৰা লাগে। পিছে আজিৰ নামী দামী ৰেস্তোৰাঁই ঢুকি নাপায় সেই সময়ৰ মাদকতা। সেয়া আছিল এক বিন্দাস পৃথিৱী, য'ত আছিল অন্য এক বিন্দাস জীৱন।